সকলোকে মোৰ আনিটি ভিডিঅ'লৈ স্বাগতম জনাইছো এনে কৈ দিয়া আকৌ আমি আজি কাৰ ঘৰত আহিছো কৈ দিয়া আমি আজি আহিছো হৰি ভকত আৰু হৰি ভকতনীৰ ঘৰত তাৰ মানে মেৰি বাই ঘৰত ইহঁতৰ ঘৰত ছোৱালী এজনী আছে মানে তাইৰ নাম মেৰি বাই ঘৰত আহিছা ন ইহঁত দুটাক মানে এতিয়া বিহু ন সেইকাৰণে ফটোশ্বুট কৰিবৰ কাৰণে ৰেডি কৰিছো কাপোৰ কানি পিন্ধাইছো আমাৰ প্ৰাচুৰ্য এফালে মেৰি মেখেলা চাদৰ পিন্ধিছে আৰু তাই মামীয়ে পিন্ধাইছে একো নহয় তাই পিন্ধিব আকৌ তাৰ এই তোমাক পিন্ধাম আকৌ এতিয়া মই কিনি দিছো আকৌ ৰিহা জাপি দে ৰিহা হৈছে মোৰ বঢ়িয়া মজা তাই হৈ গ'ল নে এফালে চোৱা আকৌ এবাৰ এফালে মজা লাগিলে সেইটোৱে ভাল লাগিলে বেছি এইফালে আমাৰ হেৰি লগাই লওঁ সজাই হৈছে নে আৰু এইফালে চাই দিয়া আকৌ বাহ ধুনীয়া হৈছে আৰু দেই বাহ খোপাটোতো আৰু মৰম লাগিছে দেই মানাম হৈ গ'ল ন চাদৰখন লগোৱাই নাই এয়া আমাৰ নাচনী আৰু ঢুলীয়া মানে একদম ফটো মাৰিবৰ কাৰণে ৰেডি হৈ গ'ল আৰু এতিয়া পথাৰ বিচাৰি গৈছোঁ পিছফালে ঘৰৰ পিছফালে এইফালে চাই দিয়া আকৌ মানে আহা আহা পথাৰ বিচাৰি গৈছো পথাৰটো পুৰা ৰ'দ হৈ আছে চোন ভিডিঅ' কৰি ফটো মাৰি মানে একদম আমনি লাগিলে আৰু খঙে উঠিছে গৰম উঠিছে বুলি বিস্কুট খাইছেগে আৰু এতিয়া ভিডিঅ' কৰিব লাগিব কোৱা না কেলে বিস্কুট এনেই দিয়া নাই নহয় ন হেল্ল' এভৰিৱান কালি আমি হৰি ভকতৰ ঘৰত গৈ আমি ফটোশ্বুট কৰিলোঁ আৰু ল'ৰাটোক আৰু মেৰি তাৰপৰা আজি আহিলোঁ সিহঁতৰ ঘৰে হয় আমি মানে জেগা এটাত আহিছোঁ নতুন জেগা মানে ইয়ালৈকে মই আহি পোৱা নাছিলোঁ আজি আহিছোঁ ইয়াতে কি বনাই থৈছে চাওক তিৰপালেদি বনাইছোঁ তাৰপৰা ইয়াতে চব্জি কাটিছে তাৰপৰা ইয়াত আমাৰ হৰি ভকতনী একদম চাউল ভৰাই থৈছে আৰু ইয়াতে বনাম তাৰপৰা ইয়াত আছে পিঁয়াজ নহৰু
আদা বিলাহী চব কাটি থোৱা আছে ইয়াতে মাংস তাৰপৰা এইফালে চব্জি বনাই আছে জুইতে তাৰপৰা তাই বনাইছে তাৰপৰা জেগাটো চাওক আপোনালোকে ইয়াত এইফালে জংঘল জংঘল কিন্তু বহুত ভাল লাগিছে এইফালে ঘৰ আছে সেইটো চাইডত ঘৰ নাই তাৰপৰা আমাৰ হৰি ভকত বাঁহ ফালিছে কেনেকৈ আকৌ ইয়াতে কি ঘৰ বনাইছে আপোনালোকে চাওক আগতে আপোনালোকে দেখিছে নাই নাজানো কিন্তু পুৰা বেলেগ ষ্টাইলৰ ঘৰ বনাইছে টিং পাত দিয়া নাই কিবা দিয়া নাই আৰু কি আছিল কি পাত এইটো টকৌ পাত ন টকৌ পাতেৰে মানে ওপৰৰ কিবাটো লগাইছে তলৰ পৰা কি ধুনীয়া লাগিছে দেই সেইটো চাওক কি ষ্টাইলত লগাইছে বহুত ধুনীয়া লাগিছে ঘৰত এই সৰু সৰুকৈ বাঁহ ফালি লগাই নহয় এইটো অসমীয়াত কি কয় নাজানো আমি তাচিত বুলিও কওঁ পিছ বুলিও কওঁ এইফালে মানুহবোৰে মানে এইবোৰ বান্ধি আছে অঁ লুকাইছে হাজিৰা নহয় নহয় অঁ ইয়াত মানে ওচৰৰ মানুহবোৰে সহায় কৰিব আহিছে ন ঘৰ বনাইছে বুলি এইফালে খোৱা বোৱা তাত বনাই আছে ভাল লাগিছে নাই নাই লগা কেলে বেয়া লাগিছে ন হয় নি আজি আপোনালোকক ক'ত আহিছোঁ ক'ম এতিয়া মানে আমাৰ হৰি ভকতৰে ঘৰ হয় এইটো সিহঁতৰ পদুমণি থানৰ অলপ আগত মাটি কিনি থৈছে সিহঁতে 2 বিঘা মাটি তাতে মানে ঘৰ এটা বনাই থওঁ বুলি বনাইছে এইফালে সৰু চাংঘৰ এখন আমি আজি ইয়ালৈকে আহিলোঁ লখিমপুৰ বোৱাৰী তাই ইয়াৰে হয় ওচৰৰে তাই চব্জি বনাইছে আমি আজি ইয়াতে আহিছোঁ জেগাটো ভাল লাগিছে কিন্তু একদম নিজান ঘৰখন কিন্তু ধুনীয়া হৈছে সৰু হ'লেও মানে ধুনীয়া হৈছে টকৌ পাতৰ মানে কিবাটো লগাইছেতো চালিটো বহুত ভাল লাগিছে অঁ তলৰ পাতো আৰু ধুনীয়া লাগিছে না ইফালে চব জংঘল ফৰেষ্টৰ মাটি তাত মানে ঘৰ চৰ নাই আৰু গোটেই জংঘল তাৰপৰা ইয়াতে সিহঁতৰ ঘৰটো মেইন ৰাস্তাটো তাত আছেগৈ অঁ বেছি দূৰ নহয় এই কিবাবোৰ থকাৰ কাৰণে অলপ দূৰ নিচিনা লাগিছে এইফালে গাড়ী যোৱা দেখিছেই ইয়াত কিন্তু এই ফুলবোৰ কি ফুল বাৰু জংঘলী ফুলে ন কিন্তু ধুনীয়াকৈ ফুলি আছে একদম ৰুই থোৱা নিচিনাকৈ ইয়াতে মই ভাত বনাই আছোঁ এতিয়া হৰি ভকতনীয়ে কিবা বগামত আনিব গৈছে খাবৰ কাৰণে মই ভাতটো বনাই আছোঁ ইমান বতাহ মাৰিছে চাওক গোটেই তিৰপাল উৰি গ'ল এইটো পৰি গ'ল খুটি পুটি পিনি মানে তিৰপালটো লগাইছিলোঁ কিন্তু তিৰপালটো পৰি গ'লো ইমানেই জোৰ জোৰছে বতাহ বলিছে মুকলি যে জেগাটো সেইকাৰণে ইয়াত বেৰ বনাবৰ কাৰণে বাঁহ কাটি আছে হৰি ভকত বেৰ লগোৱা নাইতো সেইকাৰণে ইমান ডাঙৰ কেৰাহী কি মাংস গাহৰি না ব্ৰইলাৰ এইফালে ভাত ডাঙৰ চৰু আমি কিবা এটা খালোঁ আৰু ন আপঙৰ লগত খালোঁ এইটো নেদেখুৱালোৱেইচোন এতিয়া ঘৰখনত বেৰ লগাব আৰু দেই এইফালে বেৰ এখনহে লগাব পাৰিব আজি
ইয়াতে মানে ওচৰৰ মানুহ কেইজনীমান আহিছে আৰু চাবলৈ কেনেকৈ ঘৰটো বনাইছে। তুমি আঁতৰি দিয়া। আজি ঘৰটো অকল দুটা বেৰ লগালে আৰু তলৰ বাঁহৰ কাঠিবোৰ লগালে, তাৰপৰা বেৰটো লগালে। আমি এতিয়া যাব ওলাইছোঁগৈ আৰু টোপোলা মোনা চব লৈছে আৰু আমি যাওঁগৈ আৰু